জনস্বার্থ ধ্বংস করার কারণে আজি আমাক বিস্ফোরক পেলালে বিস্ফোরক পেলালে অধ্যক্ষ ডাঙৰীয়া লাজ পাব নালাগে অখিল লাজ পাব নালাগে আমাক বিস্ফোরক পেলালে তেওঁ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়াটো উচিত আছিল আচলতে অসমৰ জনসাধাৰণে যে দিছপুৰত আমাক পেলালে আমাক কিন্তু ব্ৰহ্মপুত্ৰত নেপেলালে এইকাৰণে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ কাৰণে চিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে আমাক দিছপুৰত পেলাইছে চৰকাৰ হৈছে ধৈৰ্য ধৰক কাম কাজ কৰি থাকক আৰু পিছত কোনে কাক পেলাই ক'ত দেখা যাব ধন্যবাদ আপনি আপনার রিপ্লাইৰ সময়ত ক'ব না আপুনি মই পাৰে নে নাই স্যাৰ আপোনাক মই স্যাৰ অলপ আগতে ৰিপ্লাইৰ সময়ত আপুনি যে বক্তব্য তেতিয়া ক'ব কথাখিনি দিছিলো স্যাৰ আপোনাক পইণ্ট অফ অৰ্ডাৰটো স্যাৰ মই আপোনাৰ কাৰ্যক্ৰমণিক সুযোগ দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন ৰাখিবৰ কাৰণে খোজা নাছিলো স্যাৰ দলৰ নেতাকো ধন্যবাদ আক্ৰমণ প্লিজ ক'ব পাৰি নে নোৱাৰে স্যাৰ আজি প্লিজ আমি সকলোৱে ঠাণ্ডা হৈ আছো আপুনি এনেকৈ আমাক ডমিনেট প্ৰথমবাৰ বিধায়ক হৈ এই পবিত্ৰ চৰকাৰত মোক এনেকৈ ডাইৰেক্টলি গালি পাৰিব পৰিছে আপোনাৰ এনেকৈ নাম ধৰি জনসাধাৰণৰ আপোনাৰ যেতিয়া বক্তব্য